গুড মৰ্ণিং। বৰ্তমান বন্ধ হৈ আছে, তাৰ মাজতে অফিচলৈতো যাব লাগিব। অফিচত যাবৰ কাৰণে ওলালোঁ এতিয়া বৰ্তমান সময় 5টা বাজিছে আৰু মই 1 ঘণ্টা লাগিব গুৱাহাটীলৈ গৈ পাওঁতে। তো চাওঁ কি হয়। গুৱাহাটীত বৰ্তমান পৰিস্থিতি ইমান ভাল নহয় বুলি শুনিছোঁ। তথাপি কামৰ কাৰণেতো যাবই লাগিব, আমি নিজৰ কামটো কৰিব লাগিব, যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰিব লাগিব। চাওঁ কিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইফালে দেখিছে বাইকৰ সন্মুখত এখন কাগজ লগাই লৈছোঁ, যাতে বৰ্তমান গৈ থাকোঁতে যাতে পুলিচে খপকৈ নৰখায়। আজি যুগ্ম সংখ্যাৰ গাড়ী চলিব, প্ৰায় 6-7 দিনমান হ'ল অফিচ যোৱা নাই। আজি যাম, যিমান দূৰ পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টোৰ শেষত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। গাড়ীখনৰ গোটেই মিটাৰটো বেয়া হৈ আছে, স্পীডত গৈ আছোঁ, কিবা তেল আছে সেইটো দেখিবলৈ নাপাওঁ। আহি এটা বিশেষ স্থানত উপস্থিত হ'লোহি। এই ঠাইডোখৰ আছে মিছামাৰীৰ অকণমান আগত এটা কাষৰীয়া অঞ্চল। ৰাস্তাৰ কাষত আছোঁ মই। গতিকে এই ঠাইডোখৰ বিশেষত্ব হৈছে ইয়াৰ পৰাই দিগাৰু নদী, কলং নদী আৰু ব্ৰহ্মপুত্ৰ একেলগ হোৱাৰ এই ঠাইৰ পৰা আপোনালোকে চাব পাৰিব। গতিকে কেতিয়াবা আহিলে এই ঠাইডোখৰত আপোনালোকে থিয় হৈ একেলগে 3খন নদী, ব্ৰহ্মপুত্ৰ, দিগাৰু আৰু কলং নদী একেলগে লগ হোৱা এই ঠাইডোখৰৰ পৰা আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। গতিকে আগলৈ গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব। বৰ্তমান আহি পাইছোঁ বাকচ কাৰ্টিং। তো আমাৰ নলঘুলি যিখন গাঁও আছে, নলঘুলি গাঁৱৰ অকণমান আগুৱাই আহি এই বাকচ কাৰ্টিংটো পায়। আৰু এই ঠাইখিনি 2খন পাহাৰৰ মাজেদি, একদম পাহাৰৰ ওপৰৰ মাজেদি ৰাস্তাটো গৈছে। আৰু এই ঠাইখিনিৰ এটা বিশেষত্ব আছে কি, এই ঠাইডোখৰ পাহাৰীয়া জীৱ জন্তু আপোনালোকে এই ঠাইডোখৰ যদি যাত্ৰা কৰে দেখিবলৈ পাব। হাতী, বাঘ আৰু হৰিণ প্ৰায় লগ পোৱা যায় এই ঠাইডোখৰত। মই কিছুদিন আগতে হৰিণ লগ পাইছিলোঁ, আৰু হাতী আৰু বাঘ মই এতিয়ালৈকে লগ পোৱা নাই। হয়তো কেতিয়াবা লগ পাই যাব পাৰোঁ, ভয় লাগে সেই গতিকে। আৰু বেছি সময় নাথাকোঁ, ইয়াৰ পৰা আকৌ অফিচলৈ যাত্ৰা কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। চন্দ্ৰপুৰ আহি পালোঁ। আপোনালোকে চন্দ্ৰপুৰ চিনিয়ে পায় প্ৰায়ে। চন্দ্ৰপুৰ মাছঘাট বৰ্তমান আহি পাইছোঁ, আৰু অলপ সময় লাগিব গৈ পাওঁতে। আৰু আধা ঘণ্টামান লাগিব অফিচলৈ গৈ পাওঁতে। গতিকে ভিডিঅ'টো চাই থাকিব। ব্ৰহ্মপুত্ৰ পানী আপোনালোকে ওচৰৰ পৰাই বানপানীৰ সময়ত এইটো প্ৰায় ডুবিয়ে যায়, ৰাস্তাটো পানী আহি যায়। বানপানীৰ পুৰা অঞ্চল। এই ৰাস্তাটোৰ এটা অসুবিধা হৈছে কি, যিবিলাক স্পীড ব্ৰেকাৰ যথেষ্ট ডাঙৰ হৈছে। স্পীড ব্ৰেকাৰ
অফিচত আহি পালোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। অফিচ আহি পালোঁ। অফিচ ছুটি হ'ল, এতিয়া ঘৰত গৈ থাকোঁ। যিহেতু বাহিৰত লকডাউন হৈ আছে, তাৰ মাজতে সোনকালে ঘৰত গৈ ওলাব লাগিব। পাণবাৰী আহি পালোঁ। দিনটো এনেকৈ গ'ল আজি। অফিচৰ পৰা ঘৰত আহি পালোঁ। ভিডিঅ'টো এইখিনিতে সামৰিব লাগিব। যিখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ, কাৰণ গাড়ী চলাই থাকিলে দেখুৱাত কিছু অসুবিধা হয় কেমেৰা কৰি থকাত। তাৰোপৰি যেতিয়া আহি আছিলোঁ তো লকডাউন হৈ গ'ল, বাহিৰত সকলো বন্ধ হৈ গ'ল, তাড়াতাড়ি ঘৰত আহিবলগীয়া হৈ গৈছে। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভাল পালে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।